ভাল দৰৱ তেওঁলোকে ব্যৱহাৰ কৰিলে একচুয়ালি নিজেই প্ৰমাণ পাব তেওঁলোকে আৰু লোকক ক'ব পাৰিব মই খাইছো মই প্ৰমাণ পাইছো সেই কাৰণে মই নিজে কৈ আছো স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল JMS নেটৱৰ্কলৈ ইয়াতে আমি কিছুমান নিউট্ৰিশ্যন হেল্থ ফুড সাপ্লিমেন্টৰ বিষয়ে আৰু ইয়াৰ লগতে ইয়াক ব্যৱহাৰ কৰি কেনেকুৱা ফলাফল পাইছে তাৰ বিষয়ে আমি আপলোড কৰোঁ সেয়েহে চেনেলটো যদি আপুনি প্ৰথমবাৰ চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব ভিডিঅ'টো শেষলৈকে চাওক যদি আপোনাৰ ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব ধন্যবাদ সৰুপথাৰ টাউন হয় মই আমাৰ ঘৰটো হৈ গ'ল 3 নম্বৰ ৱাৰ্ডত সৰুপথাৰ টাউন 3 নম্বৰ ৱাৰ্ড ইয়াত থানা পোষ্ট অফিচ সব সৰুপথাৰে পৰে আপোনাৰ আচ্ছা আপোনাৰ কিবা প্ৰব্লেম আছিলে তাৰ কাৰণে আমাৰ চিয়ন ফালৰ পৰা কিছুমান প্ৰডাক্ট দিয়া হৈছিলে সেই প্ৰডাক্ট খাই কেনেকৈ পাইছে আপুনি হয় মোৰ বহুত কিবা প্ৰব্লেম আছিলে আপোনাৰ কঁকালৰ বিষ যিটো নেকি মোৰ আজি 8-9 বছৰমান হৈ গৈছিলে আৰু আপোনাৰ পেটৰ অসুবিধা গেছৰ মোৰ বহুত প্ৰব্লেম ভাত খালে হজম নহয় কিবা ডিঙিত জ্বলি থাকে লেট্ৰিন নহয় 3 দিন 4 দিন হৈ যায় লেট্ৰিনটো কমপ্লিট ক্লিয়াৰ নহয় এইবিলাকৰ কাৰণে মই ৰেগুলাৰ ফাৰ্মেচীৰ পৰা গেছৰ টেবলেট আনি খাবলগীয়া হয় আৰু এই কঁকাল বিষৰ কাৰণে মই বহুত ডক্টৰ কৰিলোঁ আপোনাৰ গুৱাহাটীত মানে একো ৰাখা নাই আৰু বহুত MRI পৰা ধৰি যি য'ত কৰিব লাগে বহুত কৰিলোঁ বেংগলোৰত থাকোঁ আমি বেংগলোৰত ডক্টৰ দেখালোঁ কিন্তু যেতিয়া মই ডক্টৰী মেডিচিনবিলাক খাওঁ তেতিয়া অলপ আৰাম পাওঁ নোপোৱা নহয় কিন্তু পিছত আকৌ মানে তেনেকাই প্ৰব্লেম দেখা দিয়ে গতিকে আৰু ভিতৰত অসুবিধা এতিয়া মই এই আপোনালোকৰ এই প্ৰডাক্টটো খাই মই আচ্ছা আপুনি প্ৰডাক্টকেইটা খাইছিলে যে সেইকেইটা প্ৰডাক্টকেইটা এবাৰ দেখাব নি বাইদেউ ঠিক আছে দেখাম বাৰু এইটো হৈ গ'ল আপোনাৰ মই বিষৰ কাৰণে খাইছিলোঁ এইটো খোৱাৰ পিছত মানে মই আগতে এনেকৈ বেকা হ'লে মানে আপোনাৰ পটককৈ চিধা হ'ব নোৱাৰোঁ কঁকালত বিষটো ধৰে বহুত সময় লাগে মই চিধা হ'বলৈ আৰু বহিলে মানে এনেকুৱা এইডোখৰ তলত খুব হাৰ্ডিত বিষায় এতিয়া মানে মই পটকৈ চিধাও হ'ব পাৰোঁ হেৰি কৰিব পাৰোঁ এতিয়া মই বহুত আৰাম পাইছোঁ এই বিষৰ দৰৱটো খাই এক্টিভ জইনটো খাইছিলে ন এক্টিভ জইনটো খাই মানে এতিয়া মই বহুত আৰাম পাইছোঁ কৈছে ছাৰে মানে 2-3টা মান মই খাব লাগিব তেতিয়াহে মই ভাল পাম মোৰ বহুত পুৰণা হৈ গ'ল আৰু পেটৰ কাৰণে আপোনাৰ মই এইটো খাইছিলোঁ এইটো খোৱাৰ পিছত মানে কি হ'ল মোৰ ৰাতিপুৱা এটা গধূলি এটা খাওঁ যেতিয়া ৰাতিপুৱা শুই উঠাৰ পিছত লেট্ৰিনটো নিজেই ক্লিয়াৰ হয় আপোনাৰ লেট্ৰিনটো নিজেই লাগে নিজেই গৈ লেট্ৰিন কৰোঁ বহুত আৰাম মানে আৰু ভোকো লাগে আৰু গেছৰ প্ৰব্লেমটো নাইকিয়া হৈছে যেনেকৈ আপুনি খাই আৰাম পাইছে এনেকুৱা বেমাৰ যদি আন কাৰোবাৰ হয় তেতিয়া এইকেইটা দৰৱ খাই সিহঁতিও ভাল পাবনে বেমাৰটো নিশ্চয় ভাল পাব এইকেইটা ভাল দৰৱ হ'ব পাৰে অকণমান দাম আছে কিন্তু ভাল দৰৱ তেওঁলোকে ব্যৱহাৰ কৰিলে একচুৱেলি নিজেই প্ৰমাণ পাব তেওঁলোকে আৰু লোকক ক'ব পাৰিব মই খাইছোঁ মই প্ৰমাণ পাইছোঁ সেইকাৰণে মই নিজে কৈ আছোঁ হ'ব নমস্কাৰ বাইদেউ আপুনি আমাৰ চিয়ন ফালৰ পৰা প্ৰডাক্টটো খোৱাৰ কাৰণে নমস্কাৰ ইতিমধ্যে আপুনি এই প্ৰডাক্টটোৰ ফলাফলৰ বিষয়ে গম পালে যদি আপোনাৰ প্ৰয়োজন হয় তেন্তে আপুনি এই নম্বৰটোত যোগাযোগ কৰিব পাৰে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব